আমি আহ্বান জনাইছোঁ আৰু এই আহ্বানৰ প্ৰতি দুইটা দলে তেওঁলোকে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। लोगोफोर आंनि जेके मोसाहारि इउटुब चेनेलाव नोंथांमोनखौ बरायनाय थाबाय आरो नोंथांमोनहा चेनेलाव गोदानबा चेनेलखौ साबस्क्राइब खालामनो थाखाय आङो गुरैयैनो खावलायनाय जाबाय। आंनि दा मेन टपिकआ जाहैबाय नोंथांमोननि सायाव आं मोनसे खोथा शेयार खालामनो नागिरदों। नोंथांमोनहा भिडिअखौ नायलांजोबबानो जाबाय। खोथाया ओरैबायदि नै दा जोंना इउपिपिएल आरो बिपिएफजों जे बे मोनसे गोरोबलायनाय जे मासिफोरखौ आरो समस्थिफोरखौ रानलायनानै गेलेनाय बेयाव जोंना मानव गेदेर बर' फरायसा आफादनि दिपेन बर' सारा बुंगासिनो दङ। बे बुंनायनि गेजेरावनो तामुलपुर जिल्लायाव जोंना आगोलनि चिफ हाग्रामा महिलारि सारा जेन मा मावहैगासिनो दङ अब्ला नोंथांमोना आं बे खोथाखौनो आं नोंथांमोननो शेयार खालामनो नागिरदों। अब्ला तामुलपुर जिल्लायाव बिपिएफआ देरहानाया रोखा जागोन नामा बेखौनो आरोखि दा जेन'बा बे जोंना मानव गेदेर दिपेन बर' सारा जे गोरोबनायनि खोथा बुंगासिनो दं। बे गोरोबनायनि खोथायावनो बे समावनो जोंना मानव गेदेर हाग्रामा महिलारि सारा जयनिं मात्साब सेरिमनि लाहैनो आरोखि बेयाव गोबां जायगायावनो लागोन जानांगौ। अब्ला आं नोंथांमोननो बे भिडिअनि गेजेरजों देखायनो सानदों। अब्ला नोंथांमोना भिडिअखौ इउथ बिपिएफर आरो बिएसइउर उद्योगत जितु जयनिं सेरेमनियल प्रग्राम एटु खूब ভাল হৈছে। নিয়াৰ এবাউট মানে 800+ এনেকুৱা কি যুৱক যুৱতীসকলে আমাৰ দলত জইন কৰিছে। এইখিনি কথা আৰু আমি কৈছে যে আপোনালোকে আমাৰ দলত আহিছে খুব আমি আদৰিছোঁ যে তামুলপুৰ জিলা হিচাপে আগতকৈ এতিয়া আৰু বেছি ষ্ট্ৰং হ'ব যেন লাগি আছে মই, যিহেতু বহুত যুৱক যুৱতীসকলে আমাৰ দলত জইন কৰিছে। কথা সেইটোৱে। ইয়াতে গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন চলিছিল উপেন ব্ৰহ্মৰ নেতৃত্বত। ইয়াত সশস্ত্ৰ আন্দোলনো আৰম্ভ হৈছিল বিএলটি এনডিবিৰ আৰু বিভিন্ন ফৈদত এইটো বিভক্ত হৈছিল আৰু সকলোকে আলোচনা কৰি শান্তি স্বাৰ্থত আৰু এই অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীৰ অধিকাৰৰ স্বাৰ্থত 6 শিডিউলত অধিক মৰ্যাদা অধিক ক্ষমতাৰ স্বাৰ্থত সকলোৱে মিলি পেলাই বড়ো ৰাইজ আৰু আন আন জাতি জনগোষ্ঠী সকলোকে আগুৱাই নিয়াৰ স্বাৰ্থত ইয়াতে শান্তি চুক্তি সম্পাদন কৰা হ'ল। আৰু চুক্তি আগৰ আৰু চুক্তিৰ পিছত ইয়াতে যিহেতু এই আন্দোলনৰ পটভূমিত বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল জন্ম হৈছিল। এই আঞ্চলিক ৰাজনৈতিক দলবোৰ এটা গ্ৰুপতে আছিল, এটা সময়ত একেলগে আছিল, কিন্তু বিভিন্ন সময়ত বিভিন্ন পাক চক্ৰত ইয়াত মানে বিভাজন হৈছে। ঘৰখনৰ যি পৰিয়াল আছে সেই পৰিয়ালখন ভাগ ভাগ হৈ পেলাই থান বান হৈছিল আৰু এই পৰিয়ালত কেতিয়াবা হিংসা, কেতিয়াবা কাজিয়া, কেতিয়াবা বিভিন্ন সংঘাত আৰু এই সংঘাতৰ কাৰণে বহুতো জীৱন যাবলগীয়া হ'ল, বহুতো ক্ষয় ক্ষতি হ'ল আৰু আমাৰ মাজত এটা বিশৃংখল পৰিৱেশ হৈছে। তো ইয়াৰ কাৰণে আমাৰ এইটোৱে আহ্বান আছিল, যি পৰিয়ালটো ভাগ ভাগ হৈ আছে, যি পৰিয়ালত সংঘাত সৃষ্টি হৈছিল, সেই সংঘাতটো সেই ভাগ ভাগ হোৱা যি এটা পৰ্যায় সেইটো একত্ৰিত কৰি পেলাই এটা মূল পৰিয়ালত সকলোৱে অংশগ্ৰহণ কৰি পেলাই আগবাঢ়ি যাব পাৰে নেকি, তাকে আমি দায়িত্বশীল এটা পৰ্যায়টো বিবেচনা কৰি পেলাই আমি আহ্বান জনাইছিলোঁ। আৰু এই আহ্বানৰ প্ৰতি দুইটা দলে তেওঁলোকে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বিভিন্ন পজিটিভ দৃষ্টিভংগীৰে তেওঁলোকে এই আহ্বানক আঁকোৱালি লৈছে। বাকী যিখিনি পৰিকল্পনা, যিখিনি ফৰ্মুলা, যিখিনি এজেণ্ডা যি আছে সেই এজেণ্ডাবিলাক তেওঁলোকে দলীয়ভাৱেহে আগবঢ়াই নিব লাগিব। তো আমি আহ্বান জনাইছোঁ, আমাৰ এটা জাতীয় দায়িত্ব আছিল, সেইখিনি কাম আমি সম্পন্ন কৰিলোঁ। रायजोफोर नोंथांमोनहा भिडिअखौ नुबाय आरो खोनाबाय। बे भिडिअखौ नायनायनि गेजेरजों मा रोखोम मोनदों? भिडिअखौ मोजां मोनदोंबा साबस्क्राइब आरो लाइक आरो शेयार आरो कमेन्ट खालाम। गोजोन्थों।